অভিশপ্ত দেৰগাঁৱৰ বাছ দুৰ্ঘটনা। আজি মৃতকৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। ৰাজ্যৰ চাৰিওদিশে এতিয়া ভোগালী বিহুৰ আনন্দ উৎসাহৰ মাজতে গোলাঘাটৰ বছা ভৰলুৱা গাঁৱত নাই ভোগালীৰ আনন্দ উৎসাহ। হয়, যোৱা ৩ জানুৱাৰীত অভিশপ্ত বাছ দুৰ্ঘটনাত গাঁওখনৰ 11জনকৈ লোকৰ প্ৰাণহানি হয়, যাৰ ফলত বছা ভৰলুৱা গাঁৱৰ ৰাইজ আজিও শোকত ম্ৰিয়মান। অভিশপ্ত দুৰ্ঘটনাটোৱে আজি 10 দিনত ভৰি দিলে। আজি মৃতকৰ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে মৃতকসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে বছা ভৰলুৱাৰ পথাৰত ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধ আয়োজন কৰে। আদ্য শ্ৰাদ্ধত শোক বিপ্লৱ ৰাইজে অংশগ্ৰহণ কৰি বৈদিক নীতিৰে আদ্য শ্ৰাদ্ধ সম্পন্ন কৰে। আদ্য শ্ৰাদ্ধত বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। চাওক, 2024 বৰ্ষৰ আৰম্ভণিতে 3 জানুৱাৰী তাৰিখে খুব কাহিলী পুৱাই দেৰগাঁৱত বছা ভৰলুৱা গাঁৱৰ কেইবাগৰাকীও লোক নিহত হ'ল মটৰ দুৰ্ঘটনাত। অত্যন্ত দুৰ্ভাগ্যজনক। এতিয়া আজি গাঁৱৰ ৰাইজ, বিভিন্ন দল সংগঠন সকলো লগ খাই আজি ইয়াত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছে। পৰিয়ালৰ লোকসকলো আহিছে। যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজে বিহুৰ উৰুকাৰ কাৰণে প্ৰস্তুতি চলাইছে, কাইলৈ যিহেতু উৰুকা, তেনে সময়ত আজি এটা মৰ্মান্তিক দৃশ্য এই গাঁওখনত, নিমাওমাও এক পৰিৱেশ। আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকৰ বিদেহ আত্মাই চিৰ শান্তি লাভ কৰে। আৰু কেইবাগৰাকীও এতিয়াও চিকিৎসাধীন হৈ আছে। চিকিৎসাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে, স্বাস্থ্য বিভাগে যিমান পাৰে ছাপোৰ্ট দিছে। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেই ঘটনাটোত দুখ প্ৰকাশ কৰিছে আৰু অনুসন্ধানৰ ব্যৱস্থা কৰিছে। এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয়, কাৰণ নতুন বছৰত দেখা পোৱা যায় যে 1 জানুৱাৰীত বা সেইকেইটা দিনত পিকনিক বা ৰাস্তাই পদূলিয়ে বহুতবোৰ ঘটনা হয়। যথেষ্টখিনি কমিছে, কিন্তু তৎসত্ত্বেও এতিয়াও বিভিন্ন ঠাইত এনেধৰণৰ ঘটনা পৰিঘটনা হৈ আছে। তো আমি বিশেষ আৰু গোলাঘাটৰ পৰা টুটুমণি বৰাৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।